Cardong, Aparala Malong, Nelly, so Toronto. Mini Komarkusi along Kido, Karbi Bangtayasen, Asalhem along, ASDCCK, the Settling Demand Coordination Committee of Karbis, Amel Isi Kapado, Mel Aron Ke, ST Longle Link Ke, Wood, Pipe Pualam, Ran Afan, Kapachitang. Mel along Karbi Bangtayasen Kiklem, Bangfu Heltan Antachitodun. Mel along Sar Gunaram Teron, Lapen Sangpi Nonditarong Hangpi, La Japon. Alangli pu settling akisu posi Karbi Anglong Lapen Dima Hasa Amtan Akarbi Afan Ke Kitechot Akisun Pulo 1951 Aningan Pran Non Yukta Sorkar Karbi Ara Dayo Sobel Jengsi Dog Lasi Non Ke Thi Jang Manta ST Kihlong Afan Karbi Hel Chisonange Po Lasi ST Longle Leng Ke बहुत पिनांगने पुसी जोनिंग दे लापेन लाबांग आलाम आहुई कार्बी आरा आयोता पाची थांग आयोता जोनिंग दे कार्डम जा काबम रो बोमार সময়তে কম আৰু আমি কি হৈছে আপোনালোকে নিশ্চয় তোমালোকে জানিব পাৰিছে আৰু এইকেইদিন আমি কি কৰি আছো সেইটো আপোনালোকে টিভি বা নিউজ পেপাৰত পাই আছে যে আমাৰ যেটো সমস্যা এই বিষয়ে নতুনকৈ কোৱা প্ৰয়োজন নাই সেই সংক্ৰান্তত আমি আগন্তুক পঞ্চায়ত তথা অন্যান্য যিবিলাক নিৰ্বাচন হ'ব লগা আছে সেইবিলাক আমি গোটেই কাৰ্বিখিনিয়ে আমি যি 4 লাখ কাৰ্বি মানুহ আছোঁ কাৰ্বি আংলঙৰ ডিমা হাছাওৰ বাহিৰত আমি সকলোখিনিয়ে লগ হৈ আমি ভোট বৰ্জন কৰিম তেনেকুৱা এটা সিদ্ধান্ত লৈছোঁ আপোনালোকে চাওক আমাৰ যিটো চিডিলিং সমস্যাটো এবছৰ দুবছৰৰ সমস্যা নহয় বিগত ৭৫ বছৰ আমি ভুগি আছোঁ আপোনালোকে জানিছে দুদিন আগতে উচ্চৰাজবংশীবিলাকক এছটিকৰণৰ টাইপত আগবাঢ়ি আছে দিবলৈ গৈ আছে আৰু তেনেকৈ অন্যান্য যিবিলাক জনগোষ্ঠী আছে তেওঁলোকেতো এদিন দুই এবছৰ হৈ যোৱা তেনেকুৱা এটা চান্স হৈ আছে কিন্তু আমি কাৰ্বি মানুহ হয় যুগ যুগ থাকি আদিম মানুহ হয় এটা ছেকশ্যনে মানে জনজাতি হিচাপে ভোগ কৰি আছে আমি এটা ছেকশ্যনে ভোগটো থাকিব পৰা মানে আমাৰ দিয়া হোৱা নাই গতিকে এইটো আমি ইমান দিন ভুগিলোঁ আৰু ইমান দিন তাতকৈ আমি বেছি দিন আমাৰ ল'ৰা ছোৱালীবিলাকক আমি ভুগিব দিব নোৱাৰোঁ সেইকাৰণে আমি থাকোঁতে আমি চবে মিলি এটা জোৰদাৰ যদি আন্দোলন কৰা নাযায় এইটোৰ ওপৰত তেতিয়াহ'লে এইটো সম্ভৱ নহয় এজন দুজনে কৰা কাম নহয় যদি আমি সকলোৱে মিলি কামটো কৰোঁ তেতিয়াহে হ'ব গতিকে ঠিক তেনেকৈ এটা উদ্দেশ্য ৰাখি আমি এইটো কাৰ্বি অনুসূচীকৰণ দাবী সমন্বয়ৰক্ষী সমিতি এটা গঠন কৰিছোঁ এই সংগঠনৰ তলত আমাৰ বহুত সংগঠন আছে ইয়াত আমি গোটেইখিনি আজি অহা নাই যিহেতু গুৱাহাটীৰ ফালৰ এইবিলাকো আমি খবৰো দিয়া নাই তেওঁলোকৰ চাইডে কৰি আছে আমি ইয়াত কৰি আছোঁ তেনেকুৱা আৰু বস্তুটো গতিকে এইটো আমি যিহেতু অহা বছৰ আমাৰ ইলেকশ্যন আছে এছেম্বলি ইলেকশ্যন গতিকে এইবাৰ আমি একদম মৰো জিও লাগিলে কোনোবা দুজন মৰিমে তথাপি আমি কৰিম বা কৰিবলৈ চেষ্টা কৰিম তেনেকৈ এটা আমি মানে মনত এটা চিন্তা কৰি বা স্থিৰ কৰি আমি কেইজনমানে আগবাঢ়িছোঁ আৰু মই ক'বলৈ কৈ ভাল পাম আপোনালোকৰ যি বাংঠে আছে মোৰ যিবিলাক যিটো আপোনালোকৰ বডিবিলাক আছে বডি আছে তেওঁলোকে আমাৰ লগত পুৰা ছাপোৰ্ট আছে গতিকে আপোনালোকে নিশ্চয় আপোনালোকৰ সভাই সমিতি এইবোৰ আলোচনা হৈছে গতিকে এইটো আমি যিমান সংগঠন আছোঁ মানে সকলোৱে মিলি কৰিম এনেকৈ এটা ভাৱ লৈছোঁ ইটো এটা সংগঠনৰ নহয় বা এজন দুজনৰ মানুহ নহয় এজন দুজন মানুহৰ স্বাৰ্থ নহয় হ'লে সকলোৰে হ'ব আদৰবাৰো কাম কৰাজনো হ'ব বাংঠে আছামত কাম কৰাজনৰো হ'ব অন্যান্য আলোচনা আছে যে সকলোৰে হ'ব আৰু নহ'লে কাৰো নহয় ঠিক সংগঠন হিচাপত তেনেকৈ ধৰ ৰাজনৈতিক সংগঠন কিছুমান হৈ যোনে য'ত যায় আমাৰ ক'ব লগা নাই কোনোবাই এজিপি কৰিব বিজেপি কৰিব কিবা বাংঠে আছামত আছে কোনোবা আলোচনা আছামত আছে সেইটো আমাৰ ক'ব লগা নাই কিন্তু যিহেতু ইছ্যুটো আমাৰ সকলোৰে কমন ইছ্যু গতিকে এই চিডিউলৰ ক্ষেত্ৰত কোনো মানে উকা পিছলা কৰিব নালাগে সকলোৱে আগবাঢ়িব আহিব লাগে আৰু তেতিয়াহে আমাৰ ছাকচেছ হ'ব নহ'লে আমি নিজকে কাৰ্বি বুলি চিনাকি দিবলৈ এক প্ৰকাৰ লাজৰ কথা হৈ গৈছে একদম অত্যন্ত লাজৰ বিষয় হৈছে কাৰ্বি বুলি ক'বলৈ লাজ লগা এটা বিষয় হৈ পৰিছে মানে মানুহবিলাকে আমাক এতিয়া নেগলেক্ট কৰে হাৰি তইতো আজিনো তইতো কাৰ্বি নহ'লে চিভিলিং হোৱা নাই নেকি এনেকুৱা আপোনালোকক জনা বুজা মানুহ নাই নেকি এইবিলাক কথা
গতিকে আমি আমাৰ মাজত ডাঙৰ ডাঙৰ কথা কোৱা মানুহ আমাৰ আছে, কিন্তু জাগাত ক'ব পৰা, সময়ত একশ্যন ল'ব পৰা তেনেকৈ মানুহ আমি কম আছোঁ নেকি, যাৰ ফলত নেকি আজি 70 বছৰ ধৰি বস্তুটো একেধৰণৰ আছে, আমি কিন্তু আগবাঢ়ি পাৰোঁ। গতিকে এইটো মানে সকলোৱে ভাবি ল'ব যে হয়তো আমাৰ যি বেহাল বাবা বা আমাৰ যি কাৰ্বি দেৱ দেৱতা হয়তো তেওঁলোকে হয়তো মানে এটা হেৰি কৰিছে, আমাৰ হাতেৰে বা আমাৰ মানে প্ৰচেষ্টাৰে কিবা এটা হয়তো আগবঢ়াই নিওঁ তেনেকৈ এটা চিন্তা কৰিছে, যাৰ পৰা আজিৰ দিনত সুস্থ শৰীৰে আছোঁ, ৰাইজৰ কাম বন কৰি আছোঁ, যাৰ কৰি ন বাংঠা আছিনো ৰাইজৰ কামে কৰি আছে, আলোচনা আছিনো ৰাইজৰ কামে কৰিছে, সকলোৱে কাৰ্বি ৰাইজৰ কামে কৰি আছে। গতিকে তেওঁৰ হয়তো ইচ্ছা এইটো হ'ব পাৰে যে এইকেইটা মানুহক থৈ দি এইটো মানে কিবা এটা হওক, তেনেকৈ এটা তেওঁ নিশ্চয় হয়তো চিন্তা কৰিছে, মই এনেকৈ ভাবোঁ। সেইকাৰণে আমি সকলোৱে আগবাঢ়ি আছোঁ, আপোনালোকে সকলোৱে সহযোগ দিছে, আৰু এইটো কাৰো কোনো কথাত মানে এইটো পিছলি যাব নালাগে, আৰু চৰকাৰৰ ওচৰত আমি সজোৰে উত্থাপন কৰিছোঁ এইবোৰ কথা, আৰু আকৌ তাতকৈ জোৰদাৰ কৰাৰ প্ৰয়োজন আছে। আৰু সেই জোৰদাৰটো কেনেকুৱা যে আমাৰ এনেকৈ সভা সমিতিৰ থ্ৰুৱেদি আমি প্ৰচেছবিলাক আগুৱাই নিব লাগিব। আজি যি মিটিং কৰিলোঁ, আমি যি ফটো লৈছোঁ, আমি চৰকাৰৰ ওচৰত পঠিয়াম সেইবিলাক, আৰু গাঁৱে গাঁৱে যিবিলাক আমি যাম চবতে আমি সেইবিলাক মানে লগে লগে আমি ৰিপৰ্টবিলাক পঠাম, আমাক কৈছোঁ যে আপোনালোকৰ কি হয়, আমাৰ ৰিপৰ্টবিলাক হ'ব তেনেকৈ। যেতিয়া আমাৰ সেই ৰিপৰ্টবিলাক ষ্ট্ৰং হ'ব, বহুত মানুহ যেতিয়া ভোট পাব, তেতিয়াহে চৰকাৰৰ গা ধৰিব নহয়। আৰু যদি এইখিনি কৰিব নোৱাৰোঁ, এইখিনি যদি আমাৰ সময় নাই, সাহস নাই, ইচ্ছা নাই, তেতিয়াহ'লে মিটিং বুলি কোৱা দৰকাৰে নাই, আমাক যিখিনি লাগে বুলি ভুলতো উচ্চাৰণ কৰা দৰকাৰ নাই, চাপচুপ বহি গ'লে যেনেকৈ আছে তেনেকৈ মাটি বাৰী বিক্ৰী কৰক, শেষ হৈ যায় আৰু কি আছে, সেইটোৱে ক'ব লাগিব। আৰু তাৰ পৰা দেখি আছে, যদি ভাবোঁ যে আমি জাতিগত হিচাপে জীয়াই থাকিব লাগিব, তেতিয়াহ'লে কিবা এটা কৰিব লাগিব, প্ৰত্যেকে কিবা এটা কৰিব লাগিব, যাই যি পাৰে। কোনো নিজৰ মানে লঘোণ খাতি কৰিব হ'ব, নিজৰ যিখিনি সময় পায়, মাহত 30 দিন সময়, আপুনি 5 দিন সময় দিয়কচোন জাতিৰ কাৰণে, 2 দিন সময় দিয়কচোন, কিন্তু সেইখিনিও দিয়া মানুহ যদি আমাৰ নাথাকে, তাহলে জাতিটো কেনেকৈ দিয়া? গতিকে এইখিনি কৰিব বেছি নকওঁ, আপোনালোক সকলোৱে যাতে এইটো সহায় সহযোগ কৰে, যিকোনো পৰিস্থিতিত আমি যাতে 2026 আগত আমাৰ যিটো লক্ষ্য আমি যিটো উপনীত হওঁ, সেইটোকে আশা ৰাখিছোঁ। আৰু আগন্তুক যিটো পঞ্চায়ত ভোট আমি বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছোঁ, আমি গাঁৱে গাঁৱে ঘূৰিছোঁ, আৰু যিখিনি বাকী আছে ঘূৰিম, আমি যেনেকৈ ভোটটো বৰ্জন কৰিম। আৰু তাৰ আগত যদি চৰকাৰৰ পৰা ইতিবাচক আমি সঁহাৰি পাওঁ, তেতিয়া কথাটো বেলেগ, কিন্তু আমি এতিয়ালৈ আমি ভোট বৰ্জন কৰিম তেনেকৈ এটা সিদ্ধান্তলৈ আগবাঢ়িছোঁ। গতিকে বিশেষ নতুন এইখিনিকৈ সামৰিছোঁ। বেলেগ এখন জেগাত আমি মানে হেৰি মিটিং এখন ৰাখিছিলোঁ, তাৰমানে এইটো বিষয়ৰ ওপৰত, আৰু আপোনালোকৰো মানে নাম ৰখা হৈছিলে, মানে মাতিম আৰু তেতিয়া মানে গম পালোঁ যে আপোনালোকৰ বাংঠা আছামৰ মিটিং এখন আছে এগ্ৰিমেণ্টখন, আমি তেখেতৰ আপোনালোকৰ মানে ধৰক সভাপতিসকলৰ মানে যোগাযোগ কৰিলোঁ, যাতে আমিও যাব পাৰিম নেকি এইখিনি মানে দুবাৰ হেৰি কৰাকৈ। তাৰপিছত বাংঠে বান্ধি আপোনালোকৰ জৰিয়তে যাতে আমি সেইখিনি ভোট বৰ্জনৰ কথা প্ৰবক্তাই ক'লে, আমি যিখিনি লিখিছোঁ গোহাৰি আৰু পচাৰীখন আপোনালোকে যাতে গোটেই গাঁৱৰ ৰাইজলৈ জনাই দিয়ে। আমাৰ মনৰ কথাখিনি ধৰক আমি ঘৰে ঘৰে কোৱাতকৈ আপুনি কোৱা আমি কোৱা একেই কথা। এতিয়া সেইকাৰণে আমি কৈছোঁ কি, আৰু সজাগতা সভাখন আজি প্ৰথম আমি ধৰি লৈছোঁ, আজিৰ পৰা আৰম্ভ, এইয়া কমাৰকুছি বলিয়া থানৰ পৰাই। এতিয়া আৰু আমি মানে প্ৰত্যেক আপোনালোকৰ গাঁৱত ধৰক, এতিয়া মই আপোনালোক আছে কোনোবা এখন গাঁৱত আপোনাৰ থ্ৰুদি আমি যোগাযোগ কৰিলোঁ, আপোনালোকে যদি গোটেই ৰাইজখনটো মাতিব নোৱাৰে, গোটেইখিনি সজাগতা যদি কৰি দিওঁ, আমি যদি মিটিংখন যদি আমি গোটেই বহলভাৱে যদি আমি যদি হেৰি এখন মানে ৰাজহুৱা সভা যদি কৰোঁ, কথাখিনি জানিব লাগিব না, আমি মিটিং পাছত কেনেকৈ কি কাৰণে আহিব, উদ্দেশ্যটো বুজি নাপাব। গোটেই কথাখিনি আমি ভোট বৰ্জন বুলি আমি লিখিছোঁ, ভোট বৰ্জন আমি কিয় কৰিব ওলাইছোঁ, ভোট বৰ্জনটো আমি এইটো কাৰণে কৰিব ওলাইছোঁ, যিহেতু আমি চিডিলিং গ্ৰুপত লাগি আছোঁ, কেইজনৰ ব্যক্তি মানে যেতিয়া ৰাইজ তাৰে কোৰ কমিটি চিটিং ডিমাণ্ড কমিটি বুলি গঠন কৰা হৈছে, সেই কমিটিখনত মানে ভোট বৰ্জন কৰাৰ কথাটো চিডিলিং গ্ৰুপত লাগিছোঁ। আমি যদি চিডিলিংটোৱে আমাক যদি হেৰি কৰি নিদিয়ে, ভোট দিটো আমাৰ একো লাভ নহ'ব। সেইটো কাৰণে যদি এতিয়া সেইখিনি কথা কোৱাটো ভুল হ'ব, অৱশ্যে যিটো কথা মই ক'লোঁ সেইটো নহ'ব, আমি মানে চাম তেনেকৈ ভোট বৰ্জনটো আমি সেইকাৰণে কৰিবলৈ আছোঁ। সেইখিনি কথা যাতে আপোনালোকে গোটেই গাঁওখনক বা ৰাইজক এৱাৰনেছ এটা দিয়ে, আমিও যদি আপোনালোকৰ গাঁওখন আমি গৈ আপোনালোকে আগতীয়াকৈ যদি জনায়, তেনেহ'লে আমি গৈ পিনি কথাখিনি বুজাই দিবলৈ আমাৰ অসুবিধা নহ'ব তাৰমানে। সেইটো সেইকাৰণে কৈছোঁ, দ্বিতীয়খন চাগে সজাগতা সভাখন মই আমাৰ অনুক্ৰমে মানে ৰাণা ৰংহাঙে মানে দিম বুলি কৈছে, ডেটটো দিয়া নাই, সেইটো মানে আমি কথা পাতি ল'ম কোনদিনাখন কেনেকৈ কৰিব পাৰিম। বিহুৰ আগতে, এতিয়া বিহু ক'লে আমাৰ সমাজতো বিহু চবৰে কাম কাজ থাকে, সেইকাৰণে বিহুৰ আগতে দুই এখন সজাগতা সভা কৰি আমি মানে চৰকাৰক আমি জনাব খুজিছোঁ, বা আমি যে এৱাৰনেছ কৰি আছোঁ, সেইখিনি কয় আপোনালোক গোটেইখিনি মানুহখিনি থাকিলে ভাল আছিলে। এই কথাখিনি আমাৰ মানুহখিনিও আধা গুচি গ'ল, সেইটো বাৰু হ'ব, সেইটোৰ পিছত আমি হেৰি কৰি ল'ম। সেইখিনিয়ে মানে ক'বলৈ মোৰ বক্তব্য, আৰু সেইখিনিতো আপোনালোকে যাতে
গোটেই গাঁওখনক মানে হেৰি কৰে গোহাৰি আৰু কেইখনমান পষ্টাৰ দিছোঁ আপোনালোকে লৈ গৈ যাতে বিলাই দিব পাৰে আৰু তেনেকৈ সেইখিনিয়ে মোৰ মানে বক্তব্য চমুকৈ আৰু আপোনালোকৰ যদি কিবা ক'ব লগা আছে কৈ দিলে ক'লে ভাল পাম আৰু সৰুকৈ হ'লে সময়টো নাই বুজিছোঁ যিবিলাক আৰু আমাৰে মানে অঙহী বঙহী ভাই ভনী তেনেকৈ মানে অফাৰ আহিছে মানে যে আমি টিকেট ইভেণ্টও আমি পাইছোঁ কিন্তু আমি যিটো আমি নাকচ কৰিছোঁ আমি ভোট বৰ্জন কৰিম গতিকে আমি টিকেটো নলওঁ তেনেকৈও আমি ৰিপ্লাইবিলাক দিছোঁ যাতে চৰকাৰৰ ইম্পেক্টটো হয় আৰু ইম্পেক্টটো অলপ